নগাঁও চিকিৎসালয় কৰ্তৃপক্ষৰ অৱহেলাত পশ্চিম কাৰ্বি আংলং জিলাৰ মেনমেজিৰ এটি 5 বছৰীয়া শিশুৰ কৰুণ মৃত্যু। এই গুৰুতৰ অভিযোগ শিশুটিৰ পৰিয়ালবৰ্গৰ। শিশুটিৰ আক্ৰান্ত হৈছিল জাপানীজ এনকেফেলাইটিছ ৰোগত। ৰাজ্য চৰকাৰ খনিজ মন্ত্ৰীৰ অবৈধ ঘোষণাৰ পিছতো অব্যাহত আছে কয়লা খনন। যোৱা নিশা বোকাজানৰ আৰক্ষীৰ জালত পৰিছে দুখনকৈ কয়লা ভৰ্তি ট্ৰাক। কাৰ ছত্ৰছায়াত চলি আছে এই অবৈধ কাৰ্য। নগাঁৱৰ এজন প্ৰবঞ্চকৰ জালত পশ্চিম কাৰ্বি আংলং জিলাৰ এগৰাকী চৰকাৰী গাঁওবুঢ়া। ৰমজান আলী নামৰ প্ৰবঞ্চকৰ জালত পৰি পুৰণা খিলানী চৰকাৰী গাঁওবুঢ়াই হেৰুৱালে ৬,০০০ টকা। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি থানাৰ অন্তৰ্গত মেনমেজি গাঁৱত এটা 5 বছৰীয়া শিশু এটা জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে। নগাঁও অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই চিকিৎসাৰ ক্ষেত্ৰত লোৱা চূড়ান্ত অৱহেলিত মনোভাৱৰ বাবে কণমানি শিশুটি এইদৰে অকাল মৃত্যুক সাৱটিব লগা হোৱা বুলি গুৰুতৰ অভিযোগ তুলিছে শিশুটিৰ পৰিয়ালবৰ্গই। প্ৰাপ্ত তথ্য অনুসৰি মেনমেজি গাঁৱৰ ৰবিনচন কাঠাৰ একমাত্ৰ 5 বছৰীয়া এই শিশু পুত্ৰ আতুলচন কাঠাৰ তীব্ৰ জ্বৰত আক্ৰান্ত হোৱাত হোজাই শিশু বিশেষজ্ঞৰ ওচৰত চিকিৎসাৰ বাবে নিয়া হয়। যদিও চিকিৎসকগৰাকীয়ে শিশুটিক উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়ত নিয়াৰ বাবে পৰামৰ্শ কৰে শিশুটিৰ পিতৃ মাতৃক। পৰামৰ্শৰ মতে লগে লগে নি ভৰ্তি কৰোৱা হয় নগাঁও চিকিৎসালয়ত। কিন্তু নগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তথা চিকিৎসা কৰ্মচাৰী সকলে তেজৰ নমুনা পৰীক্ষা কৰাৰ নামত যথেষ্ট পলমকৈহে ব্লাড ৰিপৰ্ট দিয়ে। পিছে পলমকৈ ব্লাড ৰিপৰ্টটো পাই চিকিৎসাৰ ব্যৱস্থা কৰালৈকে ইতিমধ্যে বহু পলম হৈ যায়। শিশুটিক চিকিৎসা প্ৰদান কৰিও সফল নহ'ল। ব্লাড ৰিপৰ্টটো পোৱাৰ কিছু মুহূৰ্তৰ পিছতেই শিশুটি মৃত্যুৰ মুখত পৰে। পৰিয়ালবৰ্গৰ অভিযোগ যে সময়মতে ব্লাড ৰিপৰ্ট দিয়াৰ ব্যৱস্থা কৰা হ'লে উপযুক্ত সময়ত চিকিৎসা প্ৰদান কৰি শিশুটিয়ে আৰোগ্য লাভ কৰিলেহেঁতেন। যদিও চিকিৎসা কৰ্তৃপক্ষই চৰম অৱহেলাৰ বাবে কৰুণ আৰু অকাল মৃত্যুক আঁকোৱালি ল'ব লগা নহ'লহেঁতেন বুলিও গুৰুতৰ অভিযোগ তুলিছে চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে। খেৰণিৰ পৰা বীৰেনিংহি ৰিপৰ্ট, কাট নিউজ। বৰ বেছি দিনৰ কথা নহয়, চলিত মাহৰ 12 জুলাইত ৰাজ্য চৰকাৰ খনিজ মন্ত্ৰী চুম ৰংহাঙে চিলনীজান কয়লা খনন স্থানত আকস্মিকভাৱে উপস্থিত হৈ কয়লা খনন কাৰ্য অবৈধ বুলি ঘোষণাৰ কেইদিনমানৰ পিছতে পুনৰ সৰব হৈছে কয়লা মাফিয়াৰ নিৰ্দেশত কয়লা খনন কাৰ্য। কাৰ্বি আংলং জিলাত সম্প্ৰতি অব্যাহত আছে বন ধ্বংসৰ যজ্ঞ। বোকাজান মহকুমাৰ অন্তৰ্গত চিলনীজানত এতিয়াও অব্যাহত আছে কয়লাৰ খনন। বন বিভাগ তথা আৰক্ষী প্ৰশাসনক বিধানকোচত দেখুৱাই চলাই আছে এই অবৈধ কাৰ্য। যোৱা নিশা দুখনকৈ কয়লা ভৰ্তি ট্ৰাক আৰক্ষীয়ে জব্দ কৰা ঘটনাই প্ৰমাণ কৰিছে কোনো বিয়াগোপ তথা শক্তিশালী মাফিয়াৰ নিৰ্দেশত চলি আছে কয়লা খনন। আৰক্ষীৰ জব্দকৃত কয়লা ভৰ্তি ট্ৰাক নম্বৰ ক্ৰমে NL01 CO 1107। কিন্তু কাৰ ছত্ৰছায়াত চলি আছে এই অবৈধ কয়লা খনন তথা সৰবৰাহ কাৰ্য। প্ৰত্যেক দিনাই এনেদৰে অবৈধ কয়লা সৰবৰাহ কৰা হৈছে বহিৰাজ্যলৈ। আনপিনে এই অবৈধ কাৰ্যৰ সন্দৰ্ভত থমাছ নামৰ শেহতীয়াকৈ থমাছ নামৰ এজন মাফিয়াৰ নাম পোহৰলৈ আহিছে। ট্ৰাক চালকে থমাছ নামৰ মাফিয়াজন কয়লা খনন কাৰ্যত জড়িত থকা কথা সাংবাদিকৰ আগত এইদৰে প্ৰকাশ কৰিছে। বোকাজানৰ পৰা আনন্দ ৰাঙৰ ৰিপৰ্ট, কাট নিউজ। নগাঁৱৰ এজন প্ৰবঞ্চকৰ জালত পৰিল পশ্চিম কাৰ্বি আংলঙৰ এগৰাকী চৰকাৰী গাঁওবুঢ়া। ৰমজান আলী নামৰ প্ৰবঞ্চকজনে কেৱল টেলিফোনিক বাৰ্তালাপতে ডংকামুকাম আৰক্ষী থানাৰ অন্তৰ্গত পুৰণি ঘিলানী চৰকাৰী গাঁওবুঢ়াই আদায় দিয়া হৈছিল ৬,০০০ টকা। নগাঁৱৰ কামপুৰস্থিত SBI একাউণ্টলৈ চৰকাৰী গাঁওবুঢ়াই হস্তান্তৰ কৰিছিল এই টকা। জিঅ' টাৱাৰৰ নামত ঠগ প্ৰবঞ্চনাৰ বলি হ'ল এজন চৰকাৰী গাঁওবুঢ়া।
ডংকামকাম আৰক্ষী থানাৰ অন্তৰ্গত পুৰণা ঘিলানীৰ এইজন চৰকাৰী গাঁওবুঢ়াক এক টেলিফোনিক বাৰ্তাত কথা বতৰা পতাৰ পিছত বৈধ নথিপত্ৰ অনলাইন যোগে প্ৰেৰণ কৰিব কোৱাত গাঁওবুঢ়াই নথিপত্ৰসমূহ প্ৰেৰণ কৰে। ইয়াৰে কিছুদিনৰ পিছত গাঁওবুঢ়ালৈ পুনৰ প্ৰবঞ্চক ৰমজান আলীয়ে ফোন কৰি ছাৰ্ভিচ চাৰ্জাৰ বাবদ নগদ ৭,৫০০ টকা বিচাৰে। সহজ সৰল গাঁওবুঢ়াজনে দুটা কৃষ্টি নগাঁও জিলাৰ কামপুৰ বেংকৰ 3728574287 একাউণ্ট নম্বৰৰ ৬,০০০ টকা হস্তান্তৰ কৰে। লাষ্ট টাইমত ফোনটো মই লৈছোঁ, লোৱাৰ পিছত ইণ্টাৰেষ্ট লৈছোঁ। ইণ্টাৰেষ্ট লোৱাৰ পিছত মানে এখেতে ক'লে টাৱাৰ লাগে নে নালাগে। তেতিয়া মই বোলো টাৱাৰ কিয় নালাগে, টাৱাৰটো মই লাগেই। তেনেহ'লে আপুনি মানে ডকুমেণ্টকেইটা সোনকালে মানে জমা দিব অনলাইনত, তাৰপিছতে আপুনি মানে সোনকালে টাৱাৰটো পাই যাব বুলি সেই বুলি মানে মোক। আনহাতে এই টকা হস্তান্তৰ হোৱাৰ পিছৰে পৰা আজি পৰ্যন্ত প্ৰবঞ্চক ৰমজান আলীৰ মোবাইল বন্ধ পোৱা গৈছে। বাৰম্বাৰ ফোন কৰিও পোৱা নাই ৰমজান আলীক। ৰবি সিং বৰদলৈ নামৰ এইগৰাকী চৰকাৰী গাঁওবুঢ়াই অৱশেষত সংবাদ মাধ্যমক এই বিষয়ে অৱগত কৰাৰ লগতে প্ৰবঞ্চক ৰমজান আলীৰ নামত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে গাঁওবুঢ়াই। বঠাতলাংছৰ পৰা জাচনিংহি ৰিপৰ্ট কাট নিউজ। ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো অব্যাহত বিজেপি বিস্তাৰক প্ৰশিক্ষণ। 18 নং হাওৰাঘাট বিধানসভা এলেকাৰ বাবে 19 জুলাইত বিস্তাৰক প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয় ডকমকা স্থিত লংকাম তেৰণ স্মৃতি প্ৰেক্ষাগৃহত। ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো অব্যাহত বিজেপি বিস্তাৰক প্ৰশিক্ষণ। 18 নং হাওৰাঘাট বিধানসভা এলেকাৰ বাবে 19 জুলাইত বিস্তাৰক প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয় ডকমকা স্থিত লংকাম তেৰণ স্মৃতি প্ৰেক্ষাগৃহত। এই বিস্তাৰক প্ৰশিক্ষণত হাওৰাঘাট বিধানসভা এলেকাৰ বিজেপি কমিটিৰ বিভিন্ন সদস্যববীয়া তথা দলীয় কৰ্মীসকলে অংশগ্ৰহণ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত হাওৰাঘাটৰ বিধায়ক জয়ৰাম ইংলেণ্ড, সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য খনসিং ৰংপি, কাৰ্যবাহী সদস্য ৰাজু টিছু, পূব কাৰ্বি আংলং জিলা বিজেপিৰ উপ সভাপতি ভৰত কুমাৰ টিমুং প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলে অংশ লয়। কেএছএ ডিমা হাছাও জিলা কমিটিত পুৰণি কমিটি ভংগ কৰি গঠন কৰা হৈছে নতুন কাৰ্যনিৰ্বাহক কমিটি। 19 জুলাইত উমৰাংছ কাৰ্বি ক্লাবত অনুষ্ঠিত এক সাধাৰণ নিৰ্বাচন যোগে নতুন কমিটিখন নৱ নিৰ্বাচিত সভাপতিক লৈ গঠন কৰা 13জনীয়া এখন কাৰ্যনিৰ্বাহক কমিটি। ডিমা হাছাও জিলাৰ উমৰাংছস্থিত ডিফু ক্লাবত কেএছএ ডিমা হাছাও জিলা কমিটিক ভংগ কৰি দি নতুন কাৰ্যনিৰ্বাহক কমিটি গঠন কৰা হয় 19 জুলাইত। যদিও কেৱল কমিটিখনৰ সভাপতিৰ পদটোৰ বাবেহে নিৰ্বাচন অনুষ্ঠিত কৰা হ'ল। অন্যান্য সদস্য পদৰ বাবে প্ৰতিদ্বন্দ্বী নথকাত অপ্ৰতিদ্বন্দ্বী হৈ পূৰ্বৰ পদকে বাহাল থাকে আটাইকেইজন বিষয়ববীয়াই। নিৰ্বাচনৰ বিপুল ভোটেৰে সভাপতি পদত জয়লাভ কৰে লংচিং ৰংপিয়ে। ইয়াৰ পিছে পুৰণি কমিটিক ভংগ কৰি দিয়া হয় আৰু নৱ নিৰ্বাচিত সভাপতি লংচিং ৰংপিক লৈ অপ্ৰতিদ্বন্দ্বী বিষয়ববীয়া ক্ৰমে কাজী দুৰাংপি আৰু বিদ্যা সিং ইংহিক উপসভাপতি, ধন সিং তেৰাঙক সাধাৰণ সম্পাদক, ৱাইচং তেৰাং আৰু কাজী হানচেপিক সহকাৰী সম্পাদক, ইংলেণ্ড ইংটিপিক শিক্ষা সম্পাদক, জাফ্ৰী সিংথঙক সহকাৰী শিক্ষা সম্পাদক আদি 13জনীয়া সদস্যক লৈ গঠন কৰা হয় নতুন কাৰ্যনিৰ্বাহক কমিটি। উল্লেখ্য, নৱনিৰ্বাচিত সভাপতি লংচিং ৰংপি ইয়াৰ পূৰ্বে উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহক কৰিছিল। উমৰাংছৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ। সময় হৈছে এডিচন বাণিজ্যিক বিৰতিৰ। Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam.
with attractive offers of the month: Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XL Dio special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্জ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্জ জুচ। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলং আৰু নগাঁও জিলাৰ সীমান্তৱৰ্তী ভকচঙৰ বামুণী থান অঞ্চলত হৰিণা পোৱালিৰ উদ্ধাৰ। স্থানীয় ৰাইজে জীৱন্তে উদ্ধাৰ কৰে হৰিণা পোৱালিটো। ৰাজ্যত চলি থকা শেহতীয়া বান পৰিস্থিতিৰ বাবে নিৰাপদ স্থান বিচাৰি গ্ৰামাঞ্চললৈ এইদৰে অহাৰ সম্ভাৱনা। ৰাজ্যত অব্যাহত থকা বান পৰিস্থিতিয়ে মানুহৰ লগতে বন্যপ্ৰাণীৰো জীৱনলৈ নমাই আনিছে বিভীষিকা। পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ ভকচং সমীপৰ বামুণী গাঁৱত এটি হৰিণা পোৱালীয়ে ৰাজ্যখনত চলি থকা বানৰ সংহাৰী ৰূপটো প্ৰমাণ দিলে। বান পৰিস্থিতিৰ বাবে চাৰিওফালে পানীৰ মাজত দিগ্ভ্ৰান্ত হৈ কোনোফালে যাব নোৱাৰি বামুণী থান গাঁৱৰ এগৰাকী লোকৰ ঘৰৰ পিছফালে লুকাই থাকি তাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে গৃহস্থৰ পুখুৰীত পৰে। গৃহস্থই স্থানীয় লোকৰ সহযোগত হৰিণা পোৱালীজনী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে চিকিৎসা ব্যৱস্থা কৰে। হৰিণাজনীক বন বিভাগক গতাই দিয়াৰ বাবে সম্প্ৰতি খবৰ দিয়া হৈছে। বন বিভাগে ৰাজ্যিক চিৰিয়াখানাত মুকলি কৰি দিয়া কথা। বঠাটলাংছৰ পৰা জাচনিংহি ৰিপৰ্ট কাট নিউজ। আমৰি পৰিষদ সমষ্টিৰ অধীনত কেইবাটাও অঞ্চলত প্ৰধানমন্ত্ৰী সড়ক যোজনাৰ অধীনত সম্প্ৰতি চলিবলৈ ধৰিছে পথ নিৰ্মাণ। আমৰি পৰিষদ সমষ্টিৰ অধীনত কেইবাটাও অঞ্চলত প্ৰধানমন্ত্ৰী সড়ক যোজনাৰ অধীনত সম্প্ৰতি চলিবলৈ ধৰিছে পথ নিৰ্মাণ। উৰুকুঞ্জিৰ পৰা লালং গাঁও, আমকাচিৰৰ পৰা ডন বস্কো NU ৰোডৰ পৰা তালাব, বৰমাৰজং, উৰুকুঞ্জিৰ পৰা নট্ৰা, US ৰোডৰ পৰা বৰ্মন, কুমাৰী কৰাৰ পৰা লাং লেডাঙা লামলৈ পথ নিৰ্মাণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও উলুকুঞ্জিৰ পৰা কাৰ্বি আৰং, চিকদামখাৰ পৰা পাতালু আৰু খাপলাংকুচিৰ পৰা বৰমাৰজঙলৈ ইতিমধ্যে পথ নিৰ্মাণ সম্পূৰ্ণ হৈছে। কাৰ্বি সাহিত্য পৰিষদ তথা আমৰি পৰিষদ সমষ্টি MAC ডি উফিং মাছলাৰ পৃষ্ঠপোষকতাত এইদৰে পথ নিৰ্মাণ কৰি দিয়াৰ বাবে MAC গৰাকীক মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন শাসকীয় দলত অন্তৰ্ভুক্ত কোনো বিভাগৰ কাৰ্যবাহী সদস্য পদত অলংকৃত কৰোৱাৰ বাবে ৰংহাঙৰ অনুৰোধ জনাইছে সমষ্টিটোৰ ৰাইজে। আমৰি চিনথঙৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।